নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ পদ্মজ ব্লগৰ এটা ভিডিঅ' আৰু আজি আছে বহুত দিনৰ মূৰত আজি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি হৈছে বহাগ বিহু উৰুকা আৰু আজি বহাগ বিহু উৰুকা মানে স্পেচিয়েল ভিডিঅ' আজি লৈ আহিছোঁ। আজিৰ পৰা আপোনাক ভাল ভাল ভিডিঅ' দিম আৰু মানে একেবাৰে মিছ নকৰোঁ ভিডিঅ' মাজে মাজে দি থাকিম ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব। এতিয়া আজি হৈছে উৰুকা, এতিয়া আমি উৰুকা মানে আজি গৰু গা ধুৱাব লাগিব। এতিয়া আমি গৰু বিহু এতিয়া আমি চাক মাৰি চাপ ৰেডি কৰিছোঁ। এইখিনি আমাৰ হেৰি হৈ গ'ল, এইবোৰ চাক মাৰি ৰেডি কৰি চব কাটিলোঁ, কেৰেলা বেঙেনা থেকেৰা কাটিলোঁ। ইয়াৰ পিছত শিঙি লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকক জনাইছোঁ বহাগ বিহুৰ ৰঙালী বিহু বহুত মৰম আৰু শুভেচ্ছা। এতিয়াও ভিডিঅ' পাই থাকিব আপোনাৰ এনেদৰে। আৰু আজি গৰু বিহু আপোনালোকৰ বিশেষ বহুত শুভেচ্ছা জনাইছোঁ। আমাৰ চাক মাৰি ৰেডি চব বনাই হৈ গ'ল। আজি বহাগ বিহু আজি গৰু বিহু। 7টা বিহুৰ ভিতৰত আজি এটা হৈছে প্ৰথম গৰু বিহু। আজিয়ে গৰু নোহাইছে, ভণ্টিয়ে নোৱাই আছে ধুনীয়াকৈ আৰু নোৱাই আমি মাখিলতিৰে কোবাই গৰু নিম গা ধুৱাবলৈ। আৰু এতিয়া সময় হৈছে 4টা বাজি আৰু ভণ্টিয়ে নোৱাই আছে ধুনীয়াকৈ আৰু গৰুকেইটাক নি আমি গৰুজনী নি ধুনীয়াকৈ গা ধুৱাম। যিহেতু পথাৰত অলপ পানী অভাৱ হৈছে, পানী শুকাই গৈছে, সেইকাৰণে আমি অকণমান নলাতে পানী গা ধুৱাম। ব'লক নি আছোঁ মাখিলতি আৰু মাখিলতি যিহেতু আজি এচাৰি কোবাব নাপায় সেইকাৰণে মাখিলতি কোবাই নিছোঁ। ৰছীয়ে নিছোঁ, ৰছীয়ে লৈ লৈছোঁ, বান্ধি লৈছোঁ, নহ'লে পলাব সিহঁতে। এতিয়া আমি সেয়া নামিছোঁ, গাটো ধুৱাই দিওঁ সিহঁতক ধুনীয়াকৈ। আজি গৰু বিহু আৰু এতিয়া নামিবলৈ পৰা নাই, নামিব অলপ চেণ্ডেলযোৰ খুলি ল'ব লাগিব ধুনীয়াকৈ। এতিয়া নামিছোঁ, নামি এই দিয়ে এতিয়া গাটো ধুৱাই দিছোঁ। বছৰেকৰ মূৰত গা সিহঁতে নুধুৱে গা, এই বছৰেকৰ মূৰত ধুৱাই দিছোঁ ধুনীয়াকৈ। আৰু এতিয়া গছ ধুৱাই লৈ এতিয়া চব আপোনালোকে ধুনীয়াকৈ ধুৱাইছোঁ, নীতি নিয়মৰ পালন কৰিছোঁ আৰু সকলোৱে প্ৰতি সন্ধিউতি এনেদৰে পালন কৰি যাব আগলৈকে। আৰু আমিও সেই প্ৰজন্ম পালন কৰি গৈ আছোঁ আৰু ধুনীয়াকৈ পালন কৰি গৈ থাকিম আগলৈকে। আৰু এতিয়া আমি লাও খা, বেঙেনা খা, কেৰেলা খা, থেকেৰা হালধি খা আমি দিছোঁ সিহঁতক। আকৌ ধুনীয়া এজনী নামিয়ে দিছে আছে, যিহেতু ৰাস্তাটো অকণমান শেষ হৈছে আৰু ধুনীয়াকৈ নোৱাইছোঁ সিহঁতক, এনেকৈ গা ধুৱাইছোঁ। আৰু এয়া কেমেৰামেনৰ ভণ্টি আছে, সিহঁতকো লাও খা বেঙেনা খা, যিহেতু ধেমালি পৰ্ব, ধেমালি সিহঁতক কৈছোঁ লাও খা বেঙেনা খা। আৰু একদম ধুনীয়াকৈ সিহঁতক এতিয়া নিম মেলি থৈ আহিম পথাৰলৈ খেতি আহিম, যিহেতু মাখিলতি খেদি নিব লাগিব আৰু লগতে চাক মাৰি নিব লাগিব। আৰু তাত উচিত আহে আৰু ইয়াৰ চাক ধুনীয়াকৈ আৰু ইয়াৰ ভণ্টিয়ে লাও খা বেঙেনা খা কৈছে। যিহেতু পৰ্ব শিকিবই লাগিব প্ৰত্যেকজন অসমীয়াৰ সেই নিয়মবোৰ, ঢোল পেঁপা গগনা বাদে সেইবোৰ নিয়মৰ নীতিবোৰ পালন কৰিব লাগিব। আৰু আমি এতিয়া কণী যাম, কণী যাবলৈ আহিছোঁ। যিহেতু গা ধোৱাৰ পিছতে গৰু গা ধোৱাৰ পিছতে কণী যাব এটা পৰ্ব থাকে, কণী যুঁজোৱাটো নিয়ম নীতি নিয়ম আমাৰ। কণী যুঁজাইছোঁ, বেছি নাই লোৱা, 1 প্লেট লৈছোঁ। 1 প্লেট কিমান আধা যিয়ে দুয়োটাৰ মাজতে হাফ কৰি লৈছোঁ আৰু ধুনীয়াকৈ আমি যুঁজাই দিম। এতিয়া যুঁজাইছোঁ আৰু ইয়াৰ পিছত গৈ পিনে আপোনাক ধুনীয়াকৈ দেখুৱাম আমি। ইয়াৰ পিছত যিহেতু 100 এবিধ শাক কোন ইমান বিচাৰি থাকিম, এইটো আমৰলি খালে বোলে সকলো হৈ যায় আমাৰ। এতিয়া আমৰলি বিচাৰিমগৈ ধুনীয়াকৈ, প্ৰতি বছৰ বিচৰাৰ দৰে আমি আমাৰ দাইহঁতৰ ঘৰত বিচাৰিমগৈ ধুনীয়াকৈ আমৰলি বিচাৰি খাব লাগিব। যিহেতু 2 বাজি আৰু এয়া মই পাই গ'লোহি আমৰলি। এয়া চব মোৰ পিছফালে টিবলখনত কিমান আছে আৰু আগলৈকে দেখুৱাই থাকিম আপোনালোকক। এয়া চব ইয়াত প্ৰায় আধা 1 কেজিমান হ'ব। আমৰলি ইমান কামুৰিছে আজি, হাত দেখুৱাই দিছে। ইয়াৰ পিছত আপোনালোকক লগ পাই আছোঁ। আমি মতে আজি চাবোন নলগাব লাগে, আজি মাহ হালধি এতিয়া গা ধুম। গা ধুই ওলাই ল'লোঁ, এতিয়া ধুনীয়াকৈ যাম আমি অলপমান ওলাই যাওঁ, কিন্তু ঘৰতে আছোঁ, অলপ ওলাই যাওঁ। আজি আমাৰ ওচৰতে চৰক পূজা পাতিছে, তালৈ যাওঁ। যিহেতু গৰু বিহু, তাত প্ৰত্যেক বছৰে গৰু বিহু দিনা পতা হয়। লগতে ওলাইছে, আগত ভিডিঅ'ত দেখিছেই। এতিয়া আমি যাওঁ দুয়োটাই ধুনীয়াকৈ আপোনালোকক দেখুৱাম। আমাৰ বাইক সাজোঁ, এতিয়া আমি যাওঁ, গৈ থাকোঁ। ধুনীয়া সেয়া গন্তব্যস্থান পাই গ'লোঁ। ইয়াত চব কিমান মানুহ, আজি মানুহেই মানুহ, ইমান মানে বতৰটো বহুত ধুনীয়া কৰিছে, ইমান ধুনীয়া মানুহেই মানুহ চব ধুনীয়াকৈ সকলো ওলাই আহিছে। চৰক পূজা পাতিছে আৰু আগবাঢ়ি যাওঁ বোলো আপোনালোকে দেখুৱাম। মই মানুহ চব মোৰ পিছফালে চব কিমান মানুহ আছে। চৰক পূজা চব পৰহি এটা পিঠিত লগাই ধুনীয়াকৈ ওলমিছে। আৰু আমি আগত আপোনালোকক দেখুৱাইছোঁ, আমাৰ চেনেলত আগত এনেকুৱা দি থোৱা আছে ভিডিঅ' নাৰ্চাৰী চাব পাৰে। যোৱা বছৰ মই দিছোঁ 31 বহাগৰ দিনাখন।
এয়া চব ধুনীয়া উৰিছে বিশেষ তাতে বৰষুণ লগাই পূজা সকলোকে পুনৰ এবাৰ বহাগ বিহুৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু আপোনালোকক অহাকালিলৈ লগ পাই আছোঁ এটা নতুন ভিডিঅ'ত অকলে মই শিৱসাগৰ গৈ আছোঁ তাত ধুনীয়াকৈ ৰংঘৰ বাকৰিৰ পৰা আপোনালোকক ভিডিঅ' দিম আপোনালোকে চাই থাকিব ভিডিঅ'বোৰ আৰু ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ বাই